নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ছানডে হয়, মাইনাহঁতৰ স্কুল বন্ধ থাকে। ভাবিলোঁ আজি ৰাতিপুৱা ব্ৰেকফাষ্টত আমি ৰুটি তৰকাৰীকে খাওঁ। ৰাতিয়ে কাবুলী বুটকেইটা তিয়াই থৈছিলোঁ, লগতে আলু দুটা কাটি দিছোঁ, অকণমান অমিতা কাটি দি বইল কৰিব ওলাইছোঁ। আৰু এইফালে আকৌ বাই আটাখিনি মাৰি আছে। আটা মৰা হৈ গ'ল, এইবাৰ আকৌ মই বেলিব আৰম্ভ কৰিছোঁ। বাই তৰকাৰীখিনি বনাইছে। বাহঁত আকৌ যোৱাকালি আহিছিল, আজি আকৌ যাবগৈ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এফালে ৰুটি বনাই আছে, আনফালে আকৌ তৰকাৰী উতলি আছে। এতিয়া হৈ গ'ল, মাইনাহঁতক দিব ওলাইছোঁ। আগতে সিহঁতক দি লওঁ, তাৰপিছত আমি খাম আকৌ। সিহঁতে ধুনীয়াকৈ খাই আছে, আকৌ সৰু বাবু সিহঁতক চাই চাই হাঁহি আছে। এতিয়া আকৌ আমি খাবলৈ ওলাইছোঁ। বাহঁতৰ আলহী আমাৰ ঘৰতে ভাড়া থাকে, তেওঁকো মাতিলে, তেওঁ আহিলে খাবলৈ। আকৌ আমি খাই থাকোঁতে ভণ্টিৰ মিষ্টাৰো আহি গ'ল, তাকো দি দিলোঁ। সিও খালে, খাই উঠি আকৌ সিহঁতে চেকআপ আছে ভণ্টিৰ, চেকআপলৈ গ'ল। চেকআপৰ পৰা আহোঁতে আকৌ মাংস লৈ আহিছিলে। মাংসখিনি মই অকণমান বইল কৰি লৈছোঁ, আৰু লগতে আলু দুটা ভাজি আছোঁ, আনফালে কচু ভাজি আছোঁ। বাকীখিনি মায়ে বনালে, দালি বনালে, মাছৰ চৰচৰি বনালে, আৰু ভাতো হৈ গ'ল। আৰু মাংসখিনি হ'লেই হৈ যাব এতিয়া। নাৰিকল এটা আছিলে, খুৰা ক'লে নাৰিকলখিনিও কাটি দিয়ক। কোমল নাৰিকল খাই ভাল লাগে। আটাই আকৌ নাৰিকলখিনিও খাই ল'লোঁ। মোৰ মাংস এইফালে হৈ গ'ল। এতিয়া আকৌ সকলো কাৰণে ভাত ওলাব ওলাইছোঁ। আজি কচু ভাজি আছিলে ভাতৰ লগত, আনফালে মাছৰ চৰচৰি, দালি, মাংস, লগতে নেমু টেঙা। এনেকৈ আজি দুপৰীয়া সাঁজ সকলোৱে মিলি একেলগে খালোঁ। ভাইটি এটা আকৌ ডাইনিঙতে খাইছে, আমি আকৌ তলতে খালোঁ। ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।